দাদা আহিলে ও আহিলো দিয়া দাদা ইবাৰ দীঘল চুলি আহাৰ লাগিছে তই কেনেকৈ গম পালি এই বেবচাই গম পাইছো বল মোক ঘৰলৈ থৈ ভাইটি তুমি মোক আবেলি ফুৰাব নিব লাগিব কিন্তু ঠিক আছে ৰা ভাইটি এই মাটিখিনি কাৰ হয় এইখিনি আমাৰে আছে তেনেহ'লে ইয়াত এখন শ্বপিং মল খুলি নেকি এতিয়া আৰু আমাৰ হৈ থকা নাই আৰু কিয় কি তোমাৰ দেউতাই মাটিখিনি বেচিছিল নাই আমাৰ দেউতাৰ লগত এনেকুৱা আছে এনেহ'লে শুনক ঐ তই দুজনে যা মাটিৰ মালিকটো লৈ আহ ওকে বছ মনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মনা কোন বিধাতা আরে ভাই তই মাটিখিনি দিবি নে তোক ওপৰলৈ পঞ্চাই দিম ঠিক আছে তেতিয়াহ'লে ফিংগাৰটোই দি দিয়া দে দিবি না দিয়া দাদা প্লিজ দাদা এনেকুৱা নকৰিব দাদা প্লিজ দাদা মোৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি দাদা প্লিজ কৰ নাভাঙিব দাদা দাদা আপোনাক হাত জোৰ কৰি গৈছোঁ দাদা প্লিজ দাদা থৈ তুমি চিন্তা নকৰিবা তোমাক মই মাটিখিনি ঘূৰাই আনি দিছোঁ দাদা সেইখন গাড়ী আহিলে ভাইটি তুমি ভালকৈ থাকিবা মোৰ অলপ কাম আছে দুদিন পাছত মই আৰু আহিম বাই বাই দাদা माझी सटक सटक बम तेरा को देखा है कमर पे तेरी बटरफ्लाई बॉडी तेरी मक्खन जैसे खाने में बस तू बटर खाए मम बेबी के काटू দাদা সোমাব পাৰোঁনে বহা দাদা মানে মই জানিছো তুমি চান্দা বিচাৰি আহিছা আমি চান্দা এইবোৰ দিব নোৱাৰো দাদা নহয় মই চান্দা বিচাৰি অহা নাই তাৰমানে মই LIC এজনৰ আপোনাৰ পইচাটো নিব আহিছিলোঁ কি LICgent তেতিয়াহ'লে যোৱাকালি কোন আহিছিল এজন তহঁতে ভালদৰে কিতাপবোৰ চাব নোৱাৰ বছ আমি তো স্কুল যোৱাই নাই বছ আপুনি কান্দিব চব মাৰ কৈ যাওক ভাইটি তুমি বহা মই সেইদিনা খুলি দিলে আহি কি ফালতু মানুহ বে হেল্ল' ভাইটি হেৰি তুমি তোমাৰ ফাইলখন লৈ যোৱা মই আজি তোমাৰ ঘৰত যাব নোৱাৰিলোঁ ঠিক আছে দাদা তেতিয়াহ'লে মই যাই আছোঁ দাদা ভাইটি আহিলা লোৱা তোমাৰ ফাইলটো বহুত টেকনিকেল লৈ আহিছোঁ ভাই
পাইছে এজনৰ হিৰো এতিয়া তহঁতে জিৰো হবি জিৰো তহঁতে কিন্তু বম জখলাত উঠিব খুজিছিলি কিন্তু আমি তহঁতৰ জখলা কাটি পেলালো তহঁতে আমাক গাড়ী লাইচেন্স বনোৱাৰ কাৰণে আমি গাড়ী চলাব পাৰোঁ হেই কি এইবোৰ ফাল্টু কথা কৈ থাক চৰকাৰ এইখন এই কোনো চাৰ্জ নকৰিবি চাৰ্জ কৰিব নালাগে চালা কুকুৰ পোৱালি Salah. Salah. Ibara. বেশি গরম দেখাইছিলি ওই বেশি গরম দেখাইছিলি এই মন দুঃখী হল ভাইটি নাই ভাইটি ভাইটি দুঃখী হল ভাইটি অ্যাম্বুলেন্স তই তাক আগতে মাৰি আহে ভাইটি যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু